কি হলো কি আটা পাৰি আছা মাই মই পেটৰ ভিতৰত থাকিব পৰা নাই মস্ত পেটটো বিষাইছে মোৰ হয় নেকি দিনৰ দিনটো অলতলকে ঘূৰি ফুৰিবি ক'ত কি খা ক'ত কি নাখা একো ঠিক নাই তোৰ পেটটো বিষ নহয় কাৰ হ'ব মাই কিমান বকি থাকা মই বিষতে ৰ'ব পৰা নাই সোনকালে মোক মেডিকেলত নি নহ'লে মই মৰি যাম বিষতে এতিয়া অকলে কিনো কৰো ক'ত নিম তোক দেউতাৰেও নাই মাই দীপ আৰু পিংকুকে কওচোন সিহঁতে নিব দে মোক নহ'লে মই একেবাৰে মৰি যাম বিষতে মই ফোন মাৰো হেল্ল' দীপ ক'ত আছে পাপা আছে না আমাৰ জিন্তু একেবাৰে পেটৰ বিষত ৰ'বই পৰা নাই ইয়াক মেডিকেলত নিব লাগে দেউতাকো নাই মই অকলে নিব নোৱাৰো না আছে না তহঁতে ফটাফট দে আহি আছে ৰ সিহঁতে মই অলপ পইচা লগাই যোগাৰ কৰো ৰচোন ৰ সিহঁতে আহক লাগিন পইচা লাগব না মেডিকেলত যা যি কৰা সোনকালে কৰ নহ'লে মই ইয়াতে মৰি যাম এতিয়া পেটৰ বিষত থাকিব পৰা নাই বেটা ভাল হ'ব ৰ কেংকে এটা পৰি থাকা মৰাৰ নাম কি হলো ভাল হ'ব নহয় পেটৰ বিষে হৈছে আমাৰ ভালে হয় আলি মল্লু মেডিকেলত নিয় মল্লু পেটৰ বিষত জিন্তু কি হল তোর দীপ পিংকু আইসা তহঁতে মই মৰিমে কিজানি মই পেটৰ বিষত থাকিব পৰা নাই মোক নিয়ে সোনকালে মেডিকেলত বেটা চিকন খাবি না আৰু আছে বটা দিম নেকি এই পিংকু কি কৈ থাকা এগুলা মনে মন থাকছোন ইয়াত বেমার হয়ে আছে দেখা নাই নেকি কিয়া ইনকে কৈ থাকা দে এতিয়া ইয়াক মেডিকেলত লৈ যাওঁ নহ'লে ইয়াৰ বেমাৰ বেছি হৈ থাকিব যাওঁ মেডিকেলত লৈ যাওঁ ফটাফট ইনকেহে ক'ব লাগে যাও ফটাফট লৈ যাই ইয়াক পাপা নাহিলি তহঁত আমি ইয়াক মেডিকেলত লৈ যাম দে আপুনি ঘৰত থাকক আপুনি যাব নালগে নহয় দে পাপা মই যাম দে পাপা একো নহয় দে মই যাম দে এই খুৰী নালাগে যাবা আমি দুটা আছো নহয় আমি দুটা চব একেবাৰে লৈ যাম ইয়াক ভাল কৰি লৈ আহি আপুনি চিন্তাই কৰিব নালাগে দে নহ'লে তহঁতে ইয়াক লৈ যাম মেডিকেলত দেৰি কৰিব নালাগে সোনকালে যাবি দেই পাপা আৰু মোক ফোন কৰি কবি দেই মেডিকেল পালে যা এই জিন্তু যো উঠ দীপ ডাক্তৰ অহা নাই নেকি নৈ মই ৰ'ব পৰা নাই বিষৰ ডাক্তৰক মাত ফটাফট এই পিংকু যাচোন যা ডাক্তারক চাই আহিবি যা ৰ মই যাওঁ ৰ এই তই কিনো খাইছিলি তোৰ যে ইনকে পেটৰ বিষ হ'ল কবা নৰো মই কিয় মোৰ এনেকে পেটৰ বিষ হ'ল কি হৈছে পেচেণ্টৰ স্যার ইয়ার রাতিপুৱাৰ পৰা এই পেটৰ বিষত থাকবা পৰা নাই স্যার চাকচোন কি হৈছে ইয়াৰ গম পাইছো কি হৈছে ঠিক হৈ যাব সব ঠিক হৈ যাব মই আহিলো যদি সব ঠিক হৈ যাব টেনশন নল'বা তোমালোকে পিংকু এইটো কি ডক্তৰ কেনেকুৱা চো কাপোৰ পিন্ধি আহিছি ডাক্তৰ যেনে নালগে কিবা পাগলা থাকলা যেনেচোন লাগে মনে মন থাকাই শুনা হ'ব ডাক্তৰে কি বকি থাকাই গিলা তই ডাক্তৰক পাগলা বুলি কোৱা অপাৰেশ্যন কৰিব লাগিব ফটাফট অপাৰেশ্যন নকলে এই ল'ৰাটো বাচা টান আছে ফটাফট অপাৰেশ্যন কৰিব লাগিব ইমাৰ্জেঞ্চি তোমালোকে বাহিৰত যোৱা মই অপাৰেশ্যন কৰো এতিয়াই পেটৰ বিষত অপাৰেশ্যন স্যার আগতে পৰীক্ষা কৰি পেলাই চাই লওক তাৰপিছত অপাৰেশ্যন কৰিব ডাক্তৰ তোমালোক নে মই তোমালোকে মনে মনে থাকিবানে দীপ মনে মন থাক সারা জি করে করবা দি আৰু আমাৰ বাহিৰত যাও নহলি বোলে চোন মৰব বিলে সোনকালে অপাৰেশ্যন কৰাক দে তহঁত ক'ত যা মোৰ ইমান ডাঙৰ বেমাৰ হোৱা নাই নহয় অপাৰেশ্যন কৰবাকে মোক অপাৰেশ্যন কৰবা নালাগে মোক ঘৰত লৈ যা জিন্তু একো নহয় দে সৰু অপাৰেশ্যন এটাহে হ'ব তোৰ একো নহয় দে ক'ত যাও তহঁত মোকো নিয় অলপ ৰবা দেই মই অপাৰেশ্যনৰ যোগাৰখিনি লৈ আহো ছাৰ মোক যাবা দি মই অপাৰেশ্যন নকৰো মোক ঘৰত যাবা দি ছাৰ কি কৰছা দালে কাই অপাৰেশ্যন কৰে মনে মনে থাক তোর সব বেমার ভাল হবো আজি ই পাগল যেন পাইছো মই পলাই ভাল হব পলো জিন্তু পলো নহলে ইদক মাৰি শেষ কৰি দিব ঐ ক'ত পলালি মই অপাৰেশ্যন কৰবা দি ক'ত পলালি কি হ'ল জিন্তু তই কিয় দাউৰি আহিছা মোক দালৈ কাটিবা ওলাইছিল মই কিবা কৰি বাচি আহিলো আৰু আহিছি পলো অপাৰেশ্যন কৰিবা দি মোক ক'ত পলাইছা অপাৰেশ্যন কৰবা দি আৰু আহিছি মোক এবাৰ মাৰব পলো ৰে কোন ক'ত আছা ইয়াক ধৰ ইয়াক পাগলটো ধৰ নলি মাৰব মানুহ ই ধৰ ছাৰ কি এইবিলাক হৈ আছে তোমালোকে বেয়া নাপাব দেই এইটো ডাক্তৰ নহয় ডাক্তৰ নহয় তেতিয়াহ'লে কি এইটো এইটো ডাক্তৰ নহয় এইটো এটা পেচেণ্ট হয় ৰুমৰ পৰা ওলাই আহিছিল
বাপৰে ভাল পাইছিলো দেই আজি নহলে মস্ত দাওখান এইটো মোক আজি মাৰি পেলা হয় ক'ত যে কি নাকাটলা হয় ঠিক নাই অয়ে ভাই নহলে তোৰ আজি ভাল অপাৰেশ্যন কৰি দিলা হয় দেই পাগল ডাক্তৰ তই ব'লা মই তোমাৰ বেমাৰ চাওঁ। হ'ব দে মোৰ বেমাৰ ভাল হ'ল এটা ডাক্তৰে মোক যি গল্লা হ'ব দে মোক আৰু ডাক্তৰ নালাগে মোক ঘৰত যাবা দি মই ঘৰত যালেই ভাল হ'ব এতে মেডিকেলত মোৰ বেমাৰ ভাল নহয় ঐ জিন্তু কিয় সেনেকে কৈছা ছাৰে বেয়া পাব নহয় একো নহয় দিয়া, সি ভয় কৰিছে সেইকাৰণে এনেকে কৈছে। মই ঔষধ আনি দিওঁ, সিয়াক দি দিবা, সি ভাল হৈ যাব। অ ছাৰ দিয়ক ঔষধ দিয়ক ভাজিনটো ভাল বাছিলি দেই আজি তই ঐ হ'ব দে এতিয়া ঘৰত যাওঁ নহলে আৰু পাগল ডাক্তৰটো আহিব লাগিলে এবাৰ কি কাটে ঠিক নাই ফটাফট ঘৰত যাওঁ যাওঁ ঘৰত যাওঁ নহলে মাৰে চিন্তা কৰি থাকবো না ফটাফট ঘৰত যাওঁ ৰ'ব আপোনালোক ক'ত যায় আপোনালোকৰ লগত মোৰ অলপ কথা আছে যাব ৰ'ব অলপ ৰখক আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টি বাটনটো দবাই দিব তেতিয়াহে আপোনালোকৰ তাত আগতে ভিডিঅ'বিলাক যাব আৰু আমাৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে ভাল পায় নে বেয়া পায় ক'বচোন দে এতিয়া যাওক হে কি ৰখি আছে ফটাফট যাওক বাই বাই